হে গাইজ স্বাগতম টু নিউ ব্লগ আৰু গাইজ আজি যাই আছোঁ আমি মাঘ বিহু নাৰা কাটিব তো ভেলাপুজি এটা বনাম বুলি ভাবিছোঁ আপোনালোকক দেখাই থাকিম সকলো গাইজ চাই থাকিব ঠিক আছে মোৰ ফালৰ পৰা হেপী বিহু বিহু আহিলে গাইজ কালি উৰুকা গাইজ খাব লাগিল উৰুকা তো গাইজ আমি যাই আছোঁ এই ঠেলা চেলো প্লেচটো এইখিনিত বনাই ভাবিছোঁ এইখিনিত গাইজ বনাই দিম অলপ নাৰা আনি থৈ দিছোঁ গাইজ এক ঠেলা বাকী গাইজ ঠেলা এই গাইজ টেনশ্যন লৈ আছে অলপ ভেলাপুজি বনাবি আজি ভেলাপুজিটো কেনে হ'ব ভেলাপুজি ভাল হ'ব লাগব দে তই কি ক ভেলাপুজি ভাল হ'ব লাগব এটি হ'ল অসমৰ সংস্কৃতি জীয়াই ৰাখিবই লাগব হেপী বিহু কালি উৰুকাত কিবা চলব নে চলব গাড়ী বইলে চব চলব চব তো চলো গাইজ আমি পালোঁ চেগুনৰ বস্তিৰ তল এই চেগুনবিলাক বোলে নবৰ মানে মিষ্টাৰ নবৰ তাৰ বোলে বাকী গাইজ এই জবা ফুলৰ খেতি একদম নাৰা থলো সেহাদু গেছ বহি আছে ই আৰু গেছ মই কামটো কৰিছোঁ সেহাদুৰো গেছ কাম নাই বহি আছে ভাই গেছ খেলা গাড়ী চব আছে আৰু এই চলো তো গাইছ নাৰা লৈ আহি গ'ল হে গৰু গাই যি ঘুমাই আছে চকুৰে আছুতীয়া বাটেৰে শুকুলাই জাক দাৰ নামে মই চমকো কপাহী চাদৰৰ সেমেকা আচলখনে গাইছ মোটামুটি সম্পূৰ্ণ হৈছে গাইছ এটা গাটা এটা কৰি আছে মই কৰি থাকিব দিছোঁ তোক কৰিছে অ'কে হৈ গ'ল বঢ়িয়া চাই লওক গোটা মাহৰ কষ্টৰ ফলত হৈছে আৰু মই চবচে বেছি কষ্ট কৰিছোঁ গাইছ চাক ক'ব লাগে তো গাইজ কালি ভেলাপুজি বনাই পিনে গাইজ আহিলোঁ আহি পিনে গাইজ ভিডিঅ'টো গাইজ এণ্ড কৰোঁ বাৰু ইয়াতে তো গাইজ বহুত দিনৰ মূৰত এই ভিডিঅ'টো আপলোড কৰিম আপোনালোকে যেন অলপ ছাপোৰ্ট কৰে আৰু গাইজ মই আজিকালি গাইজ শ্বৰ্ট ভিডিঅ' দিম বুলি ভাবিছোঁ কি হয় চাওঁ আপোনালোকে চাব তো বাই